কিছুমান ৰামধেনুৰ দৰে। খুব ভাল লাগে, কিন্তু দ্ৰুতভাৱে হেৰাই যায়। দেউতা নামৰ বট গছডালৰ ছাঁ যিজনৰ মূৰৰ ওপৰত নাই, তেওঁহে বুজি পায় ৰ'দৰ উত্তাপ কিমান প্ৰখৰ। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। এইখন পৃথিৱীখনত ক্ষমতাশালী মানুহবোৰৰ মৰণ নহয়, মৰণ মাথো জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকাবোৰৰ। এদিন ভাবিছিলোঁ এই গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম। আজি বুজি পাইছোঁ, গধুৰ বুলি ভবা সেই বোজাবোৰৰ আছিল আজিৰ বতৰতকৈ বহু পাতল। প্ৰথম উশাহটো দেউতাকৰ ঘৰত নহয়, আৰু শেষৰটো নিশা স্বামীৰ ঘৰত ল'বলগীয়া হয়। ছোৱালীৰ জীৱনটো কি অদ্ভুত নহয়নে? কাৰো আশাক হত্যা নকৰিব, কি ঠিক হয়তো সেই আশাই আছিল তেওঁৰ শেষ সম্বল। কি আজীৱ দুনিয়া, মন্দিৰ মছজিদ আমি ভগৱান আল্লাহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰৰ আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক আমি ঘূৰিয়াই নাচাওঁ। হস্পিতালৰ বিচনাখনো একোটা জীৱন্ত ডায়েৰী। প্ৰতিখন বিচনাই সাঁচি ৰাখে অলেখ কাহিনী, হাঁহি, কান্দন, সমাপ্তি আৰু আৰম্ভ। খুব কষ্ট হয় যেতিয়া কোনো ভুল নকৰিলেও মই তোমাক চৰি কৈ দিওঁ, একমাত্ৰ সম্পৰ্কটোক জীয়াই ৰখাৰ কাৰণে। যাৰ মৰণ নাই, যাৰ মন বুজাৰ ক্ষমতা নাই, কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হ'ল এই মনটো বাৰে বাৰে তেওঁৰ কাষলৈ গুচি যায়। মই সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় মোৰো যে এটা মন আছে। সকলোৰে ভালপোৱা সফল নহয়, কিছুমানৰ ভালপোৱা বাৰ্ষিক নহয়, এখন নতুন ঘৰতে বৈধভাৱে। আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি আনৰ সপোনটো সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱনটো। ক'লা ছোৱালী এজনীৰ জীৱনসংগী হ'বলৈ কোনেও নিবিচাৰে। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ আৰু কোনোবাই ডন্ট কেয়াৰ। তেওঁ এৰি যোৱা সময়ত এবাৰো নাভাবিল, কিয়নো যিজনৰ কাষত বহুজন থাকে তেওঁ এজনক হেৰুওৱাটো কি বুজিব। একো চিন্তা নকৰিবা, মই আছোতো বুলি কোৱা মানুহজনৰো আজিকালি খবৰ নোলোৱা হ'ল। যেতিয়া কোনোবাই অসহায় হৈ পৰে, গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়। জীৱনত কিছু অধ্যায় থাকে, কিছু অধ্যায় ৰঙীন, আকৌ কিছু অধ্যায় বগা ক'লা দেৱালত বন্দী। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব।